নমস্কাৰ আজি মই আসাম পলিটিৰ দ্বিতীয়টো পাৰ্ট লৈছোঁ আৰু আপোনালোকে যদি প্ৰথমটো পাৰ্ট চোৱা নাই তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যন দি আছে তাতে গৈ চাই ল'ব পাৰিব আৰু এইকেইটা কুৱেশ্যন আগন্তুক এক্সামৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। তাৰে আজি প্ৰথমটো কুৱেশ্যন হৈছে অসমত কিমানখন গাঁও পঞ্চায়ত আছে? ইয়াৰ অপশ্যন কেইটা আছে 2200, 2210টা, 2202টা, 2201টা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 2201টা অসমত গাঁও পঞ্চায়ত আছে। IMTD আইন প্ৰৱৰ্তনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, গোলাপ বৰবৰা, হিতেশ্বৰ শইকীয়া। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি হিতেশ্বৰ শইকীয়া হৈছে IMTD আইন প্ৰৱৰ্তন কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী। 1967 চনত লোকসভা নিৰ্বাচিত হৈ কোনগৰাকী সাংসদে সংসদত অসমীয়া ভাষাত ভাষণ দিছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে ধীৰেশ্বৰ কলিতা, গোলাপ বৰবৰা, বিমলা প্ৰসাদ চলিহা, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি বিমলা প্ৰসাদ চলিহা হৈছে 1967 চনত লোকসভাত নিৰ্বাচিত হৈ সাংসদত অসমীয়া ভাষাত ভাষণ দিছিলে। ভাৰতীয় সংসদে IMTD আইনৰ প্ৰতি কেতিয়া অনুমোদন জনাইছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1983 চনৰ 25 ডিচেম্বৰ তাৰিখে IMTD আইন অনুমোদন জনাইছিলে আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু এই আইনখন আছিলে ইলিগেল মাইগ্ৰেণ্টৰ কাৰণে বনাইছিলে। এগৰাকী ৰাজ্যপাল হ'বলৈ হ'লে নিম্নতম বয়স কিমান হোৱাটো বাঞ্ছনীয়? ইয়াৰ অপশ্যনকেইটা হৈছে 28 বছৰ, 18 বছৰ, 35 বছৰ আৰু 40 বছৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 35 বছৰ হ'ব লাগে এজন ৰাজ্যপাল হ'বলৈ হ'লে আৰু তেখেত এজন ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব যিকোনো ৰাজ্যৰ। তিৱা সাহিত্য পৰিষদ কিমান চনত গঠিত হৈছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ 1995 চনত, 2007 চনত, 2000 চনত, 2018 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1995 চনত তিৱা সাহিত্য পৰিষদ গঠিত হৈছিলে। অসমৰ দ্বিতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে 2005 চন, 2009 চনত, 2018 চনত, 2020 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 2020 চনত অসম তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হৈছিলে আৰু এই চুক্তিটো আসাম গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু NDPৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিলে। স্বাধীনতাৰ আগৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি আছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে গোপীনাথ বৰদলৈ, গোলাপ বৰবৰা, মহম্মদ ছাদুল্লাহ আৰু বিমলা প্ৰসাদ চলিহা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি মহম্মদ ছাদুল্লাহ হৈছে অসম স্বাধীন হোৱাৰ আগত অসমৰ মুখ্যমন্ত্ৰী আৰু অসম স্বাধীন হোৱাৰ পিছত অসমৰ প্ৰথম স্বাধীন মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈদেৱ আৰু মহম্মদ ছাদুল্লাহ মুখ্যমন্ত্ৰী আছিলে 1937ত। অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে চন্দ্ৰধৰ বৰুৱা, লীলাধৰ বৰুৱা, কনকলতা বৰুৱা আৰু কৰুণাকান্ত বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি লীলাধৰ বৰুৱা হৈছে দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি আৰু এই দাণ্ডি যাত্ৰা মহাত্মা গান্ধীয়ে ষ্টাৰ্ট কৰিছিলে আৰু সুধিব পাৰে দাণ্ডি যাত্ৰা ক'ৰ পৰা ষ্টাৰ্ট হৈছিলে? এইটো হ'ব এনচাৰটো হ'ব গুজৰাটৰ সাবৰমতী আশ্ৰমৰ পৰা গান্ধীজীয়ে দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? অপশ্যনকেইটা হৈছে জাতীয় কংগ্ৰেছ, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল। কিমান চনত পৌৰ আইন পাছ কৰা হয়? অপশ্যনকেইটা হৈছে 1957, 1956, 1985, 1989। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1956ত অসমৰ পৌৰ আইন পাছ কৰা হৈছিলে।
কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰা পৰিৱৰ্তে 6 বছৰ কৰা হৈছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে 1972 to 1976 চনত, 1973 to 1977, 1972 to 1978, 1978 to 1984. ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1972 পৰা 1976 চনলৈকে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰ পৰিৱৰ্তে 6 বছৰ কৰা হৈছিলে। কিয়নো 1975ত নেশ্যনেল ইমাৰ্জেঞ্চি চলি আছিলে, সেইকাৰণে অসম বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰা 6 বছৰ কৰা হৈছিলে। অসমত পঞ্চায়তী ৰাজ আঁচনি কিমান চনত পৰিৱৰ্তন কৰা হয়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ অপশ্যনৰ বি 1994 চনত অসম পঞ্চায়তী ৰাজ আঁচনি প্ৰৱৰ্তন কৰা হৈছিলে। এখন ৰাজ্যৰ সৰ্বোচ্চ কাৰ্যনিৰ্বাহক ক্ষমতাৰ অধিকাৰী কোন? অপশ্যনকেইটা হৈছে ৰাজ্যপাল, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ টি মুখ্যমন্ত্ৰী হৈছে এখন ৰাজ্যৰ সৰ্বোচ্চ কাৰ্যনিৰ্বাহক ক্ষমতাৰ অধিকাৰী। গুৱাহাটী পৌৰ নিগম কোন চনত স্থাপিত হৈছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে 1985, 1970, 71, 1990 চন আৰু 1988। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি 1971 চনত গুৱাহাটী পৌৰ নিগম স্থাপিত কৰা হৈছিলে। অসম চুক্তি নেতৃত্ব লোৱা অসমৰ ছাত্ৰ সংগঠনটোৰ নাম কি? অপশ্যনকেইটা হৈছে আমছু, আছু, যুৱ ছাত্ৰ পৰিষদ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি আছু হৈছে অসম চুক্তি নেতৃত্ব লোৱা অসম ছাত্ৰ সংগঠনৰ নাম আছিল। অসমত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত বিধান পৰিষদ কেতিয়া গঠিত হৈছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে 1914, 1912, 1950, 1990। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1912 চনত অসমত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত বিধান পৰিষদ গঠিত হৈছিলে। পৌৰ নিগমত মহিলাৰ বাবে কিমানখন আসন সংৰক্ষণ থাকে? অপশ্যনকেইটা হৈছে 30খন, 15খন, 20খন আৰু 10খন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 20খন আসন মহিলাৰ বাবে সংৰক্ষিত থাকে পৌৰ নিগমত। BTR চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিলে? ইয়াৰ অপশ্যনকেইটা হৈছে 2020 চন, 2019 চনত, 2017 চনত, 2006 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 2020 চনত BTR চুক্তি স্বাক্ষৰিত হৈছিলে। আৰু আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।